আজিৰ যিটো প্ৰেছ মিট ইয়াত উপস্থিত বাক্সা জিলা বিজেপিৰ সভাপতি তথা BTCৰ MCLA ৰিদীপ ডেকা ডাঙৰীয়া, ইয়াতে উপস্থিত আমাৰ চাপাগুৰি 41 নং মানাস LACৰ আমাৰ NDA সমৰ্থিত অলপ আগতে আমাৰ বাক্সা জিলা বিজেপিৰ সভাপতি তথা MCLA ৰিদীপ ডেকা ডাঙৰীয়াই কথাখিনি ক'লে। তো একে কথাই আমাক প্ৰাৰ্থী হিচাপে আগবঢ়াইছে। মই শ্ৰী মনেশ্বৰ ব্ৰহ্ম 42 নং বাক্সাত মোক প্ৰাৰ্থী হিচাপে আগবঢ়াইছে NDA সমৰ্থিত বা NDAৰ প্ৰাৰ্থী হিচাপে। আৰু চাপাগুৰি সমষ্টিত আমাৰ 41 মানাস সমষ্টিত আমাৰ থানেশ্বৰ বসুমতাৰী ডাঙৰীয়া। ইয়াৰ বাবে আমি BPF দল তথা আমাৰ BJP দলৰ আমাৰ হাইকমাণ্ডক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু BPF আৰু আমাৰ যিটো BJP দলৰ নেতৃবৃন্দ আছে, আমাৰ বিভিন্ন স্তৰৰ কৰ্মকৰ্তাসকল আছে, আমি আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যিখিনি সহযোগিতা আমাক আগবঢ়াইছে এতিয়ালৈকে। আৰু আমি আশাবাদী যে আমি বাক্সা হিচাপেও প্ৰায় লাখৰ ওপৰত আমি ভোট পাই আমি সকলোৰে সহযোগিতাত আমি জিতিম। আৰু 41 মানাসতো আমাৰ থানেশ্বৰ বসুমতাৰী ডাঙৰীয়া লাখৰো অধিক ভোট পাই বিজয়ী হ'ব। আৰু আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যে আমি অসমত আকৌ NDA চৰকাৰ বনাই মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি অসম চৰকাৰ আমি গঠন কৰি আমি অসমৰ লগতে BTC অঞ্চলৰ সৰ্বাংগীন উন্নয়ন কৰাটো আমাৰ মেইন লক্ষ্য। ইয়াতে স্থায়ী শান্তি প্ৰতিষ্ঠা কৰা, সকলো জাতি জনগোষ্ঠী আমাৰ সম উন্নয়ন, সকলো অঞ্চলৰ আমাৰ সম উন্নয়ন আৰু সমবিকাশ, এই লক্ষ্যটো আগত ৰাখি আমি কাম কৰি যাম। সকলোকে নমস্কাৰ জনাইছোঁ। আজি ভাৰতীয় জনতা পাৰ্টি বাক্সা জিলা মুখ্য কাৰ্যালয়ত অহাকালি আমাৰ বাক্সা জিলাৰ অন্তৰ্গত 41 নং মানাস বিধানসভা সমষ্টি আৰু 42 নং বাক্সা বিধানসভা সমষ্টিৰ সন্মানীয় দুগৰাকী NDAৰ সমৰ্থিত BPF দলৰ দুগৰাকী সন্মানীয় প্ৰাৰ্থী ক্ৰমে থানেশ্বৰ বসুমতাৰী ডাঙৰীয়া আৰু মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া দুগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আগবাঢ়িছে। আৰু NDA হিচাপে যিহেতুকে আমি ইয়াত BPF আৰু BJP দল প্ৰমুখ দল হিচাপে আমি আছোঁ আৰু AGPও আমাৰ লগত থাকিব, গতিকে আমি ভব্য এক কাৰ্যসূচীৰে অহাকালি মনোনয়ন পত্ৰ দাখিল কৰিম। সেয়েহে আপোনালোক সকলোকে আমি অৱগত কৰিব বিচাৰিছোঁ যে দুইটা বিধানসভা সমষ্টিতেই আমি বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ম। দুইটা বিধানসভা সমষ্টিতে আমি লক্ষাধিক ভোট পাবলৈ সক্ষম হ'ম, যিহেতুকে বিগত পৰিষদীয় নিৰ্বাচনত BJP হিচাপে আৰু BPF হিচাপে যিখিনি ভোট আমি পাইছিলোঁ সেয়া লাখৰো ওপৰত দুইটা বিধানসভা সমষ্টিতে। গতিকে আমি সকলোৱে এই যি গণতন্ত্ৰৰ উৎসৱ সমাগত বিধানসভা নিৰ্বাচন 2026, এই উৎসৱক আমি সকলোৱে অতি উলহ মালহেৰে উদযাপন কৰিবলৈ আচলতে আগবাঢ়িছোঁ। গতিকে সমূহ ভোটাৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ শ্ৰদ্ধা সহকাৰে তেওঁলোকে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষত যি শান্তি উন্নয়ন আৰু বিকাশ ইতিমধ্যে যাত্ৰা আৰম্ভ হৈছে, আমাৰ অসমতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত শান্তি উন্নয়ন আৰু বিকাশৰ যাত্ৰা ইতিমধ্যে বহুদূৰ আগবাঢ়িছে। আৰু শক্তিশালী নেতা, জনপ্ৰিয় নেতা BTCৰ সন্মানীয় চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BTCটো যি ধৰণে আমি শান্তি উন্নয়ন আৰু বিকাশৰ যি গতি, সেই গতি ত্বৰান্বিত হোৱা আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ। গতিকে এই অনিৰুদ্ধ যাত্ৰাক আৰু তীব্ৰতৰ কৰিবৰ বাবে আৰু তাক সুন্দৰভাৱে আগবঢ়াই লৈ যাবৰ বাবে আমাৰ দুগৰাকী সন্মানীয় প্ৰাৰ্থী, আমাৰ NDA সমৰ্থিত BPF দলৰ সন্মানীয় প্ৰাৰ্থী দুগৰাকী আমি আগবঢ়াই দিছোঁ। আৰু তেওঁলোকৰ বাবে সমূহ ভোটাৰ ৰাইজৰ সমৰ্থন, সহায়, আশীৰ্বাদ আমি কামনা কৰিছোঁ। গতিকে সকলোৱে আশীৰ্বাদ কৰিব। আপোনালোক সকলোকে অহাকালিৰ এই মনোনয়ন দাখিল পৰ্বত দলে বলে যোগদান কৰিবৰ বাবে আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ। আমাৰ এই বাক্সা বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিবেষ্টিত আমাৰ এই বাক্সা, আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ শুভাকাংক্ষী কাৰ্যকৰ্তা ৰাইজকে আদি কৰি
সকলোৰে সহায় সমৰ্থন আমি বিগত সময়ত লাভ কৰিছোঁ আৰু সকলোকে লৈ পেলাই আমি আগবাঢ়িব বিচাৰোঁ। গতিকে সকলোৰে সহায় সমৰ্থন আছে আৰু থাকিব। আমি আপোনালোক সকলোকে ধন্যবাদো জনাইছোঁ আৰু আমাৰ 9 এপ্ৰিলৰ যি ভোটদান পৰ্ব এই দিনটোলৈকে আপোনালোক সকলোৰে সক্ৰিয় সহযোগিতা, সহায় আৰু সমৰ্থন আমি কামনা কৰিছোঁ। লগতে পুনৰ এবাৰ আপোনালোক সকলোকে অহাকালিৰ যি মনোনয়ন দাখিল পৰ্ব আমাৰ বাক্সা আয়ুক্ত কাৰ্যালয়ত হ'বলৈ গৈ আছে ৰাতিপুৱা 9 বজাত। গতিকে আপোনালোক সকলোৰে যোগদান আমি দলে বলে কামনা কৰি আপোনালোক সকলোকে নিমন্ত্ৰণ সৰাই আগবঢ়াইছোঁ। ধন্যবাদ।